জনাইছো খুব ভালো সকলে থ্যাংক ইউ ভেরি মাচ আই লাভ ইউ অলওয়েজ Hi guys, welcome back to my YouTube channel guys. আজি মই আইছো এইফালে চাক ব্ৰেণ্ড ওপেনিং আছে বাৰ এণ্ড ৰেষ্টুৰেণ্ট আৰু ইয়াতে গেষ্ট হিচাপে স্পেচিয়েল কৰি মাতিছে জুবিন গাৰ্গক আৰু 6টা বজাত জুবিন গাৰ্গ আহিব এতিয়া ওপৰত যা আৰু ওপৰৰ পৰা ভিউ সকলো দেখাইছো তো স্কিপ নকৰি চাই দেখিব তো বলক এতিয়া ওপৰৰ ফালে যাওঁ প্ৰথম ওপেনিংটো হোৱা নাই ওপেনিং হ'ব কিন্তু তাৰ আগতে চাই লওক এইফালে চাই লওক পুৰা বেলুন চেলুন পুৰা সজাই ৰাখিছে চাৰিওফালে পুৰা এতিয়া প্ৰথমতে ওপৰত দেখিম যাই আছে এইফালে গাইজ এতিয়া ভিডিঅ' ফালে যাওঁ বলক এতিয়া এইখন আছিলে গেট গাইজ এইখন হৈছে খাৰখা বাৰ এণ্ড ৰেষ্টুৰেণ্ট আৰু অকণমান পাছতে জুবিন দা আহিব জুবিন দা আহি কিনে ইয়াতে অপেনিং কৰিব চাই থাকিব জুবিন দাক দেখা পাব আপোনালোকে 20 minutes later গাইজ এয়া চাই লওক জুবিন দা আহি গ'ল আৰু এতিয়া ইয়াতে ৰিবন কটা হ'ব চাই থাকিব 1 2 3 এয়া ৰিবন কাটিলে আৰু এতিয়া জুবিন দাৰ ভিতৰত সোমাই যাব জুবিন দাৰ লগে লগে বলক আমিও ভিতৰ ফালে সোমাই যাওঁ আৰু মিস্টাৰ গণেশ শৰ্মা ডিৰেক্টৰ তেখেতক চিফ গেষ্টক সম্বৰ্ধনা জনাইছে এয়া এটি জাপিৰে আৰু এটি বুকে দিবলৈ মই অনুৰোধ জনাইছো Thank you so much. Thank you directors. Thank you chief guest. জুবিন দাক চোৱা মানুহ চব পুৰা ফুল হৈ গৈছে এতিয়া মই ওচৰলৈকে যাব পৰা নাই তেনে এবাৰ যাওঁ জুবিন দাই অলপমান যাতে এম্বিয়েন্সটো চাই লয় অলপমান এইটো আপোনালোকে অলপ বহি দিয়ক নেকি তেতিয়াহে জুবিন দাই দেখি পাব সকলোৱে আগুৰি ধৰিছে জুবিন দাই একদম একো দেখি পোৱা নাই সকলোৱে যেন বহি দিয়ে এম্বিয়েন্সটো সকলোৱে জুবিন দাই যাতে এম্বিয়েন্সটো চাই কাৰণ ইমান ধুনীয়া এম্বিয়েন্সেৰে এইখন খুলিছে আমাৰ নতুন বাৰ এণ্ড ৰেষ্টুৰেণ্ট ইমান ধুনীয়া খাৰখা আহি গৈছে আৰু ইমান স্পেচিয়েল ডিছ আছে ইয়াত মই ক'বলৈ গ'লে ইয়াত আপোনালোকে জুবিন দাৰ যদি নলেজৰ কাৰণে মই ইয়াত কৈ দিছোঁ ইয়াত বহুতে স্পেচিয়েল আইটেমছ পোৱা যায় যেনে কলকাতা চেফসকলে মিলি সকলোৱে আহিব এনজয় কৰিব আমাৰ ইয়াত আহিব আৰু লগতে জুবিন দাক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ খাৰকা নতুন ৰেষ্টুৰেণ্ট বাৰ আৰু মই আহিবলৈ খুব সুখী হৈছোঁ ভাল পাইছোঁ সকলোকে লগ পাইছোঁ ইয়াত আৰু যিসকলে খুলিছে তেওঁলোকক বহুত আন্তৰিক শুভকামনা জনাইছোঁ বিহুৰ লগ জনাইছোঁ খুব ভাল হওক সকলোৱে থ্যাংক ইউ ভেৰি মাচ আই লাভ ইউ অলৱেজ 5 minutes later গাইজ জুবিন দা 5 মিনিটমান থাকিলে থাকি উঠি কিনে জুবিন দা গুচি আহিলে বাৰ এণ্ড ৰেষ্টুৰেণ্টখনৰ যিখন অপেনিং কৰিব আহিছিলে আৰু এইফালে জুবিন দা গৈ আছে আৰু জুবিন দাৰ অনুৰাগীসকল জুবিন দাৰ পাছে দৌৰিছে চাওক জুবিন দাৰ অনুৰাগীসকল কেনেকুৱা কৰিছে পুৰা ঘেৰি ধৰিব ইয়াতে চাইডক পুৰা ঘেৰি ধৰিছে জুবিন দাৰ অনুৰাগীসকলে জুবিন দাও গুচি গ'ল ময়ো আৰু বেছি টাইম নাথাকিলোঁ মই গুচি আহিলোঁ আজিৰ ভিডিঅ'ত ইমান আছে টাটা বাই বাই